হেল্ল' এভৰিৱান, এছামিজ মাদাৰ ডায়েৰী পুনে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই চিলাই কামত লাগি গৈছোঁ। এই গৰমৰ বন্ধত যিমান পাৰি সিমান মই নিজৰ পচন্দৰ কামবিলাক কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু কৰিও আছোঁ এতিয়ালৈকে, কাৰণ বাকী সময়তো মই সময়ে নাপাওঁ, কিন্তু গৰমৰ বন্ধৰ কেইদিন ঘৰতে আছোঁ। সেইকাৰণে যিমান পাৰোঁ সিমান মানে নিজৰ পচন্দৰ কাম কৰি গৈছোঁ। এয়া মই চিলাই আছোঁ আৰু পোহৰে আহি মোক ওচৰতে চাই আছে, দেখিছেনে? পোহৰে চাই থাকে মায়ে কি কৰিছে কি কৰা নাই, আৰু লগতে সি মাজে মাজে মেচিনটো চুইও দিয়ে। এনেকৈ মই এখন ফ্ৰিল থকা টেবুল ক্লথৰ নিচিনা চিলাই লৈছোঁ দেই। টেবুল ক্লথে ক'ব নে কিহে ক'ব, এইখন কাপোৰ কিবা বেলেগ বেলেগ যোৰা দি লৈছোঁ। কেৱল এইখিনিত মই পাৰি দিবৰ কাৰণে, এইখিনি খালী আছিলে যে এটা ব্লকত আপোনালোকক দেখুৱাইছিলোঁ, এইখিনি মই পাৰি দিলোঁ। পাৰি দি পেলাই এতিয়া ইয়াত থকা এয়া ফুলবিলাক আকৌ তাৰ নিজা নিজা ঠাইত থৈ দিছোঁ। এই কাপোৰখন দিয়াৰ লগে লগে ইয়াৰ লুকটোৱে চেঞ্জ হৈ গৈছে, কিন্তু অকণমান সৰু কৰিব লাগিছিলে। মোৰ ডাঙৰ হ'ল কাপোৰখন, কিন্তু মোৰ কাটিবও মন নগ'ল, সেইকাৰণে তেনেকৈ অকণমান লগাই দিছোঁ আৰু থৈ দিছোঁ। অকণমান ছাইডত মানে জাপি দিছোঁ, কাটিব মন নগ'ল। আৰু এতিয়া মই আপোনালোকক তাৰ লুকটো দেখুৱাই লৈছোঁ, চাওকচোন কেনেকুৱা লাগিছে। মোৰ কিন্তু বহুত ধুনীয়া লাগিছে কাপোৰটো, যিহেতু ফুল থকা সেইকাৰণে অকণমান বেছিয়ে ধুনীয়া লাগিছে। অকণমান সজাব জানিলে প্ৰতিটো বস্তুৱে ধুনীয়া লগা হয়। এনে খালীকৈ থোৱাত ইমান ভাল নালাগিছিলে, কিন্তু যেতিয়া এই কাপোৰখিনি পাৰি দিলোঁ তেতিয়া ইয়াৰ লুকটো সম্পূৰ্ণ বেলেগ হৈ গ'ল। ইয়াৰ পিছত এয়া আবেলি সময় আমি ওলাই আহিছোঁ চিত্ৰলেখা উদ্যানলৈ, অৰ্থাৎ কল পাৰ্কলৈ, ইহঁতক খেলাবৰ কাৰণে। কল পাৰ্কত আহিলে আমাৰ মেইন উদ্দেশ্যই হৈছে খেলা। এতিয়া ইয়াত বিশেষ চাবলগীয়া নাই, কাৰণ আহিয়ে থাকোঁ 2 মাহৰ মূৰে মূৰে নিচিনা ক'লেও ভুল নহয়। সেইকাৰণে আহিলে আৰু ইয়াত ঘূৰি ফুৰি ইমান চাই নাথাকোঁ, ডাইৰেক্ট ক'ত খেলা বস্তু আছে সেইখিনিতে গুচি যাওঁ। আৰু ইহঁতৰ লগত আহিলে বেলেগ চাব ইচ্ছা থাকিলেও একো চাব নাপায়। ইহঁতৰ লগত কেৱল খেলা বস্তু বিচাৰতেই যায়, য'তেই নাযাওঁ কিয়। ইয়াতো সেই একেয়ে, কিছুমানে কয় এই কল পাৰ্কতনো কি গৈ থকা সদায় দেখি থকা হেৰিটোতে, কিন্তু ইহঁতক মই খেলাবৰ কাৰণে লৈ আহোঁ প্ৰায় বন্ধ চন্ধ পালে। আৰু এতিয়া গৰমৰ বন্ধ, গতিকে নহাকৈনো কেনেকৈ থাকোঁ, আৰু এয়া লৈ আহিছোঁ। আৰু আহিয়ে দেখিছেনে এয়া ক'ত ক'ত খেলা আছে সেইবিলাকে বিচাৰি ফুৰিছে। আৰু এতিয়া এইটো ছাইডত যে আগতে অকণমান খেলাটো কম আছিলে, কিন্তু এইবাৰ এইটো ছাইডত মানে বিপৰীত ছাইডত, আগতে এটা ছাইডতে আছিলে খেলা বস্তু, কিন্তু এতিয়া এইফালে দিয়াৰ কাৰণে বেছি ভিৰ নহয়, সেইটো ছাইডত বেছি ভিৰ হয়। সেইকাৰণে আমি ভাবিলোঁ যিটো ছাইডত ভিৰ নাই সেইটো ছাইডতে খেলিবলৈ দিওঁ, তেতিয়া অকণমান বেছিকৈ খেলিব পাব। আৰু ইহঁতে দুয়োটাই খেলাত লাগি গৈছে। বাবু আজিকালি ধৰি ধৰি দিলে খেলিব পাৰে, নিজে তাক নিদিওঁ অকলে, কাৰণ পৰিব, কিন্তু যেতিয়াই ধৰি দিওঁ সিও খেলি থাকে। আৰু মাইনাকটো আৰু ক'বই নালাগে, ক'ত খেলিছে ঠিক নাই, ক'ৰবাত 2 মিনিট, ক'ৰবাত 1 মিনিট, মুঠতে কেৱল খেলিছে। সেয়া এটা ঠাইতে বহুত টাইম খেলি থাকিব যে তেনেকুৱা নহয়, কেৱল খেলিছে। আৰু বাবুও দেখিছেনে, আৰু বহুত ফূৰ্তি, আৰু বাহিৰলৈ উলিয়াই আনিলে যে সিও বহুত বেছি ভাল পায় এই গৰমৰ বন্ধত। সেইকাৰণে আমি যিমান পাৰোঁ সিহঁতক খেলিবৰ কাৰণে, অৰ্থাৎ য'ত খেলা বস্তু আছে তালৈকে নিছোঁ। আমি ক'ৰবালৈ ফুৰিব যোৱাৰ আগতে চাই লৈছোঁ তাত বাচ্ছা খেলিব পৰা কেপাচিটি আছে নে নাই, তাৰপিছতহে গৈছোঁ। যদি খেলা বস্তু নাই তেনেহ'লে আমি তাত যোৱা কেঞ্চেলে কৰিছোঁ। ইয়াৰ পিছত আহিলোঁ এয়া গাড়ী চলাবৰ কাৰণে। এই গাড়ীখন চলাবৰ কাৰণে 50 টকা টিকেট লয়, আৰু এয়া চলাওঁতে প্ৰথমতে আমি খুন্দিয়াই লৈছোঁ দেই। অৱশ্যে খুন্দা লাগিলেও একো দুখ নাপায়, কিন্তু ভয়ো লাগে। তথাপিও আমাৰ খুন্দা লগাৰ মেইন কাৰণ হৈছে মাইনাই ষ্টেয়াৰিং তাই ধৰে, তাই মানে মোক ধৰিব নিদিয়ে। মই গালিও পাৰিলোঁ খঙতে তাইক তাতেই, কাৰণ এতিয়া তাইতো জনা হোৱা নাই, য'তে ত'তে খুন্দা লগাই দিয়ে, অকণমান ভয়ো লাগে। তথাপিও তাই পিছত যেনিবা মোকে দিলে। আৰু এয়া দেখিছেনে 2-3বাৰ আমাৰ খুন্দা লাগি গৈছে এই তাই ষ্টেয়াৰিং এৰি নিদিয়াৰ কাৰণে। আৰু পিছত এই মানুহজনে আহি আমাক আকৌ নতুনকৈ ষ্টাৰ্ট কৰি দিছে, আৰু পিছত বাৰু অকণমান ভালকৈয়ে চলালোঁ। ইয়াত 2জনে বহিব পাৰে, আপোনালোকে আহিলে কেতিয়াবা চলাব পাৰিব, ভালে লাগে বাৰু। ইয়াৰ পিছত আমাৰ মাইনাই এয়া গেম জ'নত সোমালে। এইটোত সোমালেতো আৰু ক'বই নালাগে, একদম পইচা গুচি যায়। 40 টকা নে কিমান আছিলে এটা কইনত, আৰু এটা কইনত 5 মিনিটমানহে এটা গেম খেলিব পাৰে। মুঠতে এইবিলাক ক'ত নোসোমোৱাই ভাল পোৱালিক লৈ। আমাৰ 2টা কইন লৈছিলোঁ মাইনাৰ, ইয়াতকৈ বেছি নল'লোঁ মই। তাই খেলিব খুজিছিলে, কিন্তু মই নিদিলোঁ, কাৰণ কি দৰকাৰ এইবিলাক খেলি মিছাতে পইচা খৰচ কৰা।
তাতকৈ বাহিৰত যিবিলাক গেম আছে সেইবিলাকে খেলক। তথাপিও যিহেতু তাই নামানে সেইকাৰণে 2টা কইন লৈ 2টা গেম খেলিলে ইয়াতো। গতিকে আজিৰ ব্লগটো সামৰিম। ব্লগটো চাই কেনে পালে প্লিজ জনাব, আৰু যদি ভাল পাইছে তেন্তে লাইক কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।